চুকত সোমাই থকা ছোৱালীয়ে কি কৰি আছে চাওকচোন বাৰু। তুলনি বিয়াত ছোৱালীবোৰ বিয়া হোৱাৰ পাছত চুকত সোমোৱাই থোৱা বুলি কোৱা হয়, মানে অলপ আছুতীয়াকৈ ৰখা হয়। আগৰ দিনত এটা ঘৰৰ কোঠাৰ চুকত কইনা সোমোৱাই থৈছিল, খেৰৰ ওপৰত শুবলৈ দিছিল আৰু ধাৰিৰে বেৰি দিছিল চুকটো। সৃষ্টিৰ বিয়াৰ 4দিনীয়া গা ধোৱা হৈ যোৱাৰ ৰাতিৰ এয়া দৃশ্য। 4দিনীয়া গা ধোৱা হৈ যাবলৈ পালেহে। দিনত যিখিনি নীতি নিয়ম তাইৰ লগত কৰিছিল গোপিনীসকলে, যিদৰে তাইক বায়েকে সজাইছিল, সেই গোটেইখিনি আকৌ তাইৰ ভনীয়েকৰ ওপৰত এপ্লাই কৰিছে। তাই বিউটি বক্সৰ পৰা সকলো বস্তু লৈ মেকআপ কৰি দিছে, অলংকাৰ পিন্ধাই দিছে ভনীয়েকক, আৰু তাৰপাছত এয়া মাহীয়েকে ৰিলছ বনাইছে। এই আজিকালি সময়ৰ তুলনি বিয়াৰ চুকত সোমাই থকাৰ কইনা আকৌ দেই। কইনা সজাই আছে। কইনাই নীতি নিয়ম কৰি অলপ ফ্ৰী হৈ লগালগ আকৌ নিজৰ নীতি নিয়মখিনি আকৌ এপ্লাই কৰি আছে বেলেগ ভনীয়েকৰ ওপৰত। অকণমানি কইনাৰ ফটো মৰাৰ পজেই বেলেগ আৰু। বিয়াৰ ৰিচেপশ্যনৰ বাবে এয়া মেহেন্দি অঁকা পৰ্ব। হিমাশ্ৰীয়ে ধুনীয়াকৈ মেহেন্দি আঁকি দিছিল তাইক দুইখন হাততে। ঢোলৰ মাত শুনিছেই নহয়, নক'ব আৰু। কইনাৰ মাকে বিয়াৰ মাজতো ল'ৰা ছোৱালীক নাচ শিকাই থাকিব লগা হৈছে। যিমানে যি নহওক কইনাই মেহেন্দি নাআঁকিলে ভাল নালাগেইচোন। কইনা সজাসকলৰ হাতত মেহেন্দি থাকিলেহে ভাল লাগে। সাংস্কৃতিক মহাসংগ্ৰামৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবৰ বাবে আমাৰ হুঁচৰি দলটোৰ ল'ৰা ছোৱালীবোৰক জনজাতীয় নাচ শিকাই আছোঁ। বিয়ালৈকে গোটেইকেইটা দিন এই মিতিৰ কুটুম লগ লাগি কিন্তু যথেষ্ট হাঁহি ফূৰ্তি কৰি পাৰ হ'ল। আচলতে ঘৰত আয়োজন কৰা এই অনুষ্ঠানবোৰেই হ'ল আত্মীয় স্বজন, গঞা জ্ঞাতি, শুভাকাংক্ষী সকলোৱে লগ খাই একেলগে হাঁহি ফূৰ্তি কৰা, মনৰ ভাৱ বিনিময় কৰাৰ, শুভাশীষ প্ৰদান কৰাৰ এক অনুষ্ঠান। আজিকালি সকলো মানুহে অত্যন্ত ব্যস্ত। এই যান্ত্ৰিক একঘেয়ামী জীৱনৰ পৰা অকণমান সময়ৰ বাবে আঁতৰি একেলগে একেখন মণ্ডপৰ তলতে হাঁহি ফূৰ্তি ৰং আনন্দ কৰিব পৰাটো, মনৰ ভাৱ বিনিময় কৰিব পৰাটো সৌভাগ্যৰ কথা বুলি ভাবোঁ। ছোৱালী চুকত সোমোৱাৰ পাছৰ পৰা মাকৰো চবফালে একেবাৰে তৰণি নাইকিয়া অৱস্থা। কি ক'ম আৰু, বিয়াৰ ইমানবোৰ যা যোগাৰ কৰিবলৈ আছে, কিন্তু মই মানে নিশিকালেও নহয় এনেকুৱা হৈছে। মই সকলোকে উৎসাহটো দিলোঁ, আগবঢ়াই দিলোঁ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ। এতিয়া মই ইহঁতৰ লগত নালাগিলেও নহয়, আৰু বিয়াৰ ইমানবোৰ কাম আছে, যা যোগাৰ আছে। ৰিচেপশ্যনৰ দিনাখনেই ইহঁতৰ প্ৰতিযোগিতাৰ দিন পৰিছে। উপায় নাই আৰু। ভালভাৱে ল'ৰা ছোৱালীবোৰে যোগ দি পুৰস্কাৰটো লাভ কৰক, স্থান এটা লাভ কৰক, সেয়াই কামনা কৰিছোঁ। আনফালে আমাৰ পেণ্ডেল নিৰ্মাণ কৰা কামো চলি আছে। কম সময়ৰ ভিতৰতেই শ্যামকানু টেণ্ট হাউচে সুন্দৰকৈ আমি বিচৰা ধৰণেই পেণ্ডেলৰ কামখিনি কৰি শেষ কৰি দিলে। ভাল বতৰৰ মাজতে শুক্ৰবাৰে হঠাতে বৰষুণ এজাক আহিল। দেওবাৰে আমাৰ ৰিচেপশ্যন আছিল। বৰষুণ দিয়া দেখি মন একেবাৰে হতাশ হৈ গৈছিল, এনেকৈ বৰষুণ দি থাকিলে আকৌ কি হ'ব বুলি। কিন্তু বতৰ যেনিবা ফৰকাল কৰিলে, বৰ ধুনীয়াকৈ ৰ'দ দিছিল। আমাৰ ওচৰৰে দুজন ভাইটি এয়া পেণ্ডেল শ্যামকানু টেণ্ট হাউচ, বৰ সুন্দৰকৈ তেওঁলোকে বাৰু পেণ্ডেল নিৰ্মাণ কৰে, কামবোৰ সুন্দৰ। দুইজন নিবনুৱাই এনেদৰে সুন্দৰকৈ জীৱিকা নিৰ্বাহ কৰি আছে। আৰু এয়া মোৰ ভণ্টি শ্বিলঙৰ পৰা তাই আহিছে, আৰু এজনী হিমাশ্ৰী মোৰ কলিগ। দুইজনীয়ে
দুখন গামোচা ধুনীয়াকৈ শৰাই আকৃতিত লগাই দিলে। পেণ্ডেল সজোৱাৰ কাম চলি আছে। টকৌপাতকেইখন যেনিবা আমাৰ বিহুৱা ল'ৰাকেইটাই আৰু আমাৰ ছোৱালীৰ ককাইহঁতে ধুনীয়াকৈ লগাই দিলে। প্ৰায় হৈছেগৈ আৰু কাম। বাহিৰে ভিতৰে মই এপাক চালোঁ। কামবোৰ চাই থাকিও কিন্তু ভাল লাগে দেই। ইয়াৰ পাছত বহু ৰং ধেমালি আৰু জমনি থকা ভিডিঅ' এটা আপোনালোকৰ মাজলৈ লৈ আহিম, চাব দেই।